So নমস্কাৰ বন্ধুসকল এইটো হল সোশিয়াল ওয়েলফেয়ার রিক্রুটমেন্ট apply for 12 IT staff MF MPW security guard and other post ধুবুৰী হয় ধুবুৰী ফালৰ পৰা এইটো আহিছে আৰু অল আসাম ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব সো ইয়াৰ ফাৰ্স্ট পোষ্ট হৈছে সেন্টাৰ এডমিনিষ্ট্ৰেটৰ এটা পোষ্ট আছে তাৰ কাৰণে কেছ ওয়ার্কার হইছে 2 নম্বৰ পোষ্ট ইয়াৰ কাৰণে 3টা পোষ্ট আছে কাউন্সিলর এটা পোষ্ট আছে ইয়াৰ কাৰণে আইটি স্টাফ ইয়াৰ কাৰণে 3টা পোষ্ট আছে মাল্টি পারপস ওয়ার্কার কাৰণে 2টা পোষ্ট আছে সিকিউৰিটি গার্ড আৰু নাইট গার্ডৰ কাৰণে 2টা পোষ্ট আছে সো ইয়াৰ বয়স ইমান ক্যান্ডিডেট শুড বি এগ্রি গ্ৰুপ 30 to 50 ইয়াৰ অফ এজ অন সো 30 পৰা 50 ভিতৰত আপোনালোকে হলে হৈ গল এডুকেশন কোয়ালিফিকেশন চাইলো ইয়াৰ কাৰণে সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাস লাগিব আৰু 2 বছৰ এক্সপেৰিয়েন্স লাগিব সো মাল্টিপাৰপস ওয়ার্কার কাৰণে মেট্ৰিক পাস লাগিব আৰু 3 বছৰ এক্সপেৰিয়েন্স খুজিছে আৰু আইটি ষ্টাফৰ কাৰণে আপোনালোকৰ ডিপ্লোমা লাগিব কম্পিউটাৰ আইটি আৰু গ্ৰেজুৱেচন লাগিব কাউন্সিলৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু সোশিয়াল ওয়ার্কত 3 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আৰু কেছ ওয়ার্কার কাৰণে লো ডিগ্ৰী লাগিব और 3 year experience খুজিছে আৰু সেন্টার এডমিনিষ্ট্রেটৰ কাৰণে women having low degree লাগিব আৰু আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব সো ইয়াৰ কাৰণে আপোনালোকৰ স্যালাৰি হ'ব 26000 হ'ব সেন্টার এডমিনিষ্ট্রেটৰ কাৰণে কেছ ওয়ার্কার কাৰণে 14000 আৰু কাউন্সিলৰ কাৰণে 14000 আইটি ষ্টাফৰ কাৰণে 12000 মাল্টিপারপস ওয়ার্কার কাৰণে 10000 আৰু সিকিউৰিটি এণ্ড নাইট চিকিউৰিটিৰ কাৰণে 9000 সো ইয়াৰ এপ্লাই আপোনালোকৰ অলরেডি হৈ গৈছে স্টার্ট সো ইয়াৰ এপ্লাই লাষ্ট ডেট 12 তাৰিখলৈকে আছে আপোনালোকে www.duburi.nic.in ত গৈ আপোনালোকে চাই ল'ব পাৰিব সো আজিলৈ মানে ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব